ইণ্টাৰনেটত এনেকুৱা কিছুমান হাজাৰটা ভিডিঅ' পাব য'ত থাম্বনেইল অথবা নামটো থাকিব কনভাৰ্ট LTE টু VoLTE, কিন্তু মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম LTEৰ পৰা VoLTE কনভাৰ্ট কৰিব পাৰি নে নোৱাৰি তাৰ বিষয়ে মই এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু আপুনি যদি LTEৰ পৰা VoLTE কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো লাষ্টলৈকে চোৱাটো খুব জৰুৰী। আৰু মই চাই আহিছোঁ যে আপুনি চাই আছে অসমীয়াই, তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপুনি যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। আৰু আগলৈ এনেকুৱা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে আপুনি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। LTEৰ পৰা VoLTE কনভাৰ্ট কৰিব পাৰি নে নোৱাৰি তাৰ বিষয়ে জনাৰ আগতে আপুনি জানিব লাগিব যে LTE কি, VoLTE কি, ইয়াৰ বেছিকেলি কাম তাৰ বিষয়ে জানিব লাগিব। LTEৰ ফুল ফৰ্ম হৈছে লং টাৰ্ম এভলিউশ্যন আৰু VoLTE হৈছে ভইচ অভাৰ LTE মানে লং টাৰ্ম এভলিউশ্যন। আৰু এইটো এক প্ৰকাৰৰ ষ্টেণ্ডাৰ্ড হয়। 2G, 3G, 4G নিচিনা এটা টেকন'লজি 4G LTE আৰু VoLTEটো আছে, তো এইটো এক প্ৰকাৰৰ ষ্টেণ্ডাৰ্ড হয়। সেইবোৰ যে LTEৰ বেছিকেলি কাম কি, LTEৰ বেছিকেলি কাম হৈছে আমি এটা হাই স্পীড ইণ্টাৰনেট দিয়ে আৰু VoLTE ভইচ প্লাছ হাই স্পীড ইণ্টাৰনেট দুটা শুদ্ধকৈ দিয়ে। তো LTE আৰু VoLTEৰ বেছিকেলি কাম এই দুটাই। আৰু এতিয়া মই ক'ম যে LTEৰ পৰা VoLTE কেনেকৈ কনভাৰ্ট কৰে বা কেনেকৈ কনভাৰ্ট কৰিব পাৰি বা নোৱাৰি তাৰ বিষয়ে মই ক'ম। LTEৰ পৰা VoLTE কনভাৰ্ট কৰিব পৰাটো খুব কঠিন কাম হয়, কাৰণ LTEৰ পৰা VoLTE কনভাৰ্ট কৰা যিমানবোৰ ভিডিঅ' পায় সেই সকলোবোৰ মিছা, কিন্তু তাৰ মাজত দুই এটা সত্য আছে। আপোনাৰ যদি মোবাইলটো কোম্পানীৰ তৰফৰ পৰা LTEৰ পৰা VoLTE ছাপোৰ্ট কৰা ছফ্টৱেৰ আপডেট নিদিয়ে তেনেহ'লে LTEৰ পৰা VoLTE কোনো কাৰণত নহয়। আৰু যিবোৰ ভিডিঅ' দেখা পায় তাত দিয়া থাকে আপোনাৰ মোবাইলটো ৰুট কৰক বা এপ্লিকেশ্যন এটা ডাউনলোড কৰক, বা কিছুমানে দিব *#*4636# এনেকুৱা কিছুমান ডায়েল কৰিব লাগিব, আৰু তাৰপিছত আপোনাৰ মোবাইলটো LTEৰ পৰা VoLTEলৈ কনভাৰ্ট হ'ব বুলি কিছুমান ভিডিঅ'ত পাব, কিন্তু সেইবোৰ একেবাৰে মিছা কথা। আপুনি এটা এটাকৈ সকলোবোৰ কমপ্লিট কৰক, কিন্তু আপোনাৰ মোবাইলটো LTEৰ পৰা VoLTE কোনো কাৰণত নহয়, সেইটো মই গেৰাণ্টি কৰি কৈছোঁ 100%। তো আপোনাৰ মোবাইলটো যদি LTEৰ পৰা VoLTE কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ মোবাইলটো কোম্পানীৰ তৰফৰ পৰা LTEৰ পৰা VoLTE কনভাৰ্ট কৰা ছফ্টৱেৰ আপডেট দিব লাগিব, তাৰপিছতহে আপুনি LTEৰ পৰা VoLTE আপডেট কৰিব পাৰিব, কিন্তু তাৰ বাহিৰে বেলেগ কোনো কাৰণত আপুনি LTEৰ পৰা VoLTE কৰিব নোৱাৰিব। তো আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো পুনৰ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ' লৈ। আজিলৈ ইমানেই আছিলে। বাই বাই।